हेलो गाइस वेलकम बैक टू माय चैनल। तो मैंने गाइस बहुत दिन हल ब्लग ना बना तो गाइस तार कारण एकदम सॉरी गाइस माने मोर माने एग्जाम चलि आছিলে तो याकारण मैं माने ब्लग बनाब পৰা নাছিলো तो माने गाइस सुवाली और बिजली बाती एके कथा केতিয়া है केতিয়া जाय गमेই नापाय हयने নহয় गाइस कमेन्ट কৰি জনাই দিব। तो लगा मेरा मजाक बहुत दिन माने सेल्फी जेल माने मैं अर्डर दिছিলোঁ मेसोत अर्डर दिছিলোঁ तो गाइस आহি पालेহি मैं आनबक्सिंग करिলোঁ बारू आपलोगक मैं भाबिলোঁ भिडिओ करि देखाওঁ। आमार केमेरामेन पुरसिंग दे याक देखा दिছোঁ एটো आमार पुरसिंग फार्स्ट ब्लगत आपलोगे देखिছিলে सके हाय এটা কৈ দিয়া हाय गाइस इए मोर इटा केमेरा ধৰি দিব। तो गाइस आमी অসমীয়া মানুহ आमी এনেকে আনবক্সিং কৰোঁ आपलोगे কেনেকেনো আনবক্সিং কৰে কমেন্ট কৰি জনাই দিব। तो गाइस एটো এনেকে ढिला কৰি ইয়াত এনেকে কৰি एटू माने টান কৰি एटू এনেকে ওপলে কৰি एटू এনে কৰি যেহেতু আমাৰ ওচৰত মানে ফোন চোন নাই হেকন পা गाइस কম্পাসটাকে লৈ লৈছো। ओ भाई मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है यार मजाक आप लोगे फोनो व्यवहार কৰিব পাৰে एटू চলো কৰি এনেকে ভৰাই ললো। তো एटू এনেকে অন কৰি ল'ব লাগিব एटू এনেকে অন কৰি ললে মানে লাইটটো ব্লিংক কৰিব। তো আপোনালোকৰ মানে ব্লুটুথ মানে ব্লুটুথটো सब ফোনতে থাকে তো তাত ক্লিক কৰি ব্লুটুথ কানেক্ট কৰি এনেকে ফোন মাৰিব পাৰে আৰু তো আৰু এটু ওপৰত লাইট এটা দিছে एटू মানে এবাৰ টিপিলে লাইটটো অন হয় আৰু এবাৰ টিপিলে তাতকৈ মানে ডাঙকে জ্বলে আৰু এফালে মানে অফ হৈ যায়। তো এনেকে এনেকে কৰিলে एटू মেল খাই যায় চালক এনেকে মেল খাই যায় মানে আৰু এডাল মানে সৰু চাৰ্জাৰ কোড দিছে ए रहा नहीं जाता तड़प ही ऐसी है ना ইমানো বেয়া নহয়। তাৰপিছত আৰু এখন মেনু দিছে এইবিলাক আমাক গাইস মেনু চেনু আমাক দৰকাৰ নাই দেখিছে না চাইনা ভাত দিছে এইবিলাক আমাক দৰকাৰ নাই আমি এইবিলাক দলিয়া দিওঁ। few moments गाइस फाइनली सेल्फी स्टाइলত ফোনটো লগাই ললো। তো গাইস যেহেতু বিহু পালেহি তো সেইকাৰণে বা গাইস ফুলৰ চাপ এটা মাৰি বুলি ভাবিছো তো ভুল হলে ক্ষমা কৰিব। তো এতিয়া আৰম্ভ the next day गाइस फाइनली रातिपुৱা হৈ গ'ল দেখিছেনে ৰ'দটো কিমান কাৰা। তো গাইস ৰাতিপুৱা হৈ গ'ল মানে আমাৰ ওচৰত মানে এটা ৱাটাৰ চাপ্লাই আছে আমাৰ বৌমাহঁতৰ এইটো আমাৰ বৌমাহঁতৰ ঘৰটো মানে তো তাত এটা চেল্ফ মানে হেৰি আছে আৰু জল জীৱন মিছন আঁচনি আছে। তো গাইস অলপ তালৈ গৈ থাকোঁ তো মানে গাইস ফাইনেলি ৰাতিপুৱা হৈ গ'ল দেখিছেনে ৰ'দটো কিমান কাৰা। তো গাইস ৰাতিপুৱা হৈ গ'ল মানে আমাৰ ওচৰত মানে এটা ৱাটাৰ চাপ্লাই আছে আমাৰ বৌমাহঁতৰ এইটো আমাৰ বৌমাহঁতৰ ঘৰটো মানে তো তাত এটা চেল্ফ মানে হেৰি আছে আৰু জল জীৱন মিছন আঁচনি আছে। তো গাইস অলপ তালৈ গৈ থাকোঁ গাইস এইটো হৈছে ৱাটাৰ চাপ্লাইটো। তো বলক ভিতৰলৈ যাওঁ গেট দিছে খুলিব লাগিব গেটখন খুলি লওঁ গাইস। গাইস ফাইনেলি আহি পাই গ'লোহি। তো এখন ধুনীয়া ছবি পেইণ্টিং কৰি দিছে মানে এখন ছবি আৰু ওপৰলৈ যাম এতিয়া তো বলক তাৰ ওপৰলৈ গৈ থাকোঁ গাইস খটখটি আছে লাহে লাহে যাব লাগিব তো বলক গৈ থাকোঁ। ফাইনেলি গাইস মই এতিয়া ওপৰত আছোঁ চাই লওক কিমান ওপৰত আছোঁ দেখিছেনে সেইটো আমাৰ ঘৰটো দেখিছেনে সেইটো আমাৰ ঘৰটো তাৰ মানে ওপৰত আছোঁ মই। তো এতিয়া তলত সেই ঘৰটো দেখাওঁগৈ বলক আপোনালোকক। তো লাহে লাহে নামিব লাগিব যিহেতু খটখটি। তো এদিন মানে মই গাইস আহিছিলোঁ মানে ফোনটো লৈ পিনে ব্লগ চলগ বনাওঁ বুলি তো মানে তেতিয়া মানে মই এনেকুৱা জোৰছে কৰিলোঁ গাইস
মানে এইডোখৰত এতিয়া দাগটো আছে, যিটো চাই লওঁ এইটো দাগটো আছে। তো এতিয়া ভিতৰলৈ সোমাই যাওঁ। অলপ বতাহ মাৰি আছে আৰু গাইছ আমাৰ এইফালে। তো আপোনালোকৰ ফালে বতাহ মাৰিছে নে কমেণ্ট কৰি জনাই দিব। তো এইটোৱে ভিতৰটো চাই লওক। ভিতৰটো ওপৰত AC বল লগোৱা আছে। তো এইটোৱে মেচিনটো আৰু এইটো মটৰটো চাই লওক। তো আৰু এইটো ওপৰত মানে পানী উঠায়, এইটো কোনো পানী উঠায়। তো গাইছ ইয়াত মানে পানীখিনি মানে জমা কৰে এইটো দেখিছেনে তলাটো বেছিকৈ দেখাবই নোৱাৰে গাইছ। মোবাইলটো যদি সোমাই গ'লা তো চেছ হ'ব। আৰু এখন ধুনীয়া চৰাই, এইজনী কি চৰাই বা আপোনালোকে কমেণ্ট এটা কৰি জনাই দিবচোন। তো মানে এইখিনি সৰু বন গজি আছে আৰু। তো কিমান ওখৰ দেখিছেনে, বহুত ওখ। তো এতিয়া দেখালোঁ। তো এতিয়া ব'লক ঘৰলৈ গৈ থাকোঁ। গাইছ এইখন ধুনীয়া এখন ছবি বনাই দিছে। এডাল গছ, এখন পাহাৰ, এইজনী মানুহে পানী লৈ আছে। তাৰপিছত এইটো ইয়াত ঘৰ, আৰু এইটো দেখিছেনে, এইটো হৈছে সেইটো। তো এইফালে মই আহি গ'লোঁ, এটা ডেজি দিছে, এইটো ডেজি। তো এইফালে মই আহিলে দেখিম এইটো এটা মানে ইয়াৰ মাটিৰ তলেদি মানে পানী ওলায় আৰু। তো এইফালে আমি আহিলোঁ। তো মানে গাইছ মই যিহেতু ওপৰত গৈছিলোঁ, সেই তাৰ ওপৰৰ তলত সেইটো এনেকুৱা কি দিছে গাইছ মই এইটো গম নাপাওঁ। তো গাইছ আমাৰ মানে গাঁৱত মানে 16-17 তাৰিখে মানে জয়া উৎসৱ পাতিছে। তো তাৰ কাৰণে মই মানে ব্লগ বনাম বাৰু। তো কি হয় এতিয়া চাই লওঁ। তো প্ৰায় 17-16 আপোনালোকে 18 মানত ব্লগ পাই যাব। আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তো এতিয়া ব'লক ঘৰলৈ গৈ থাকোঁ। গাইছ যিহেতু ইমান ৰ'দ দেখিছেনে। তো মানে এতিয়া ঘৰলৈকে গৈ থাকোঁ আৰু। তো গেটখনকে মাৰি লওঁ, নহ'লে হাঁহ কুকুৰা পাৰবোৰ এইবোৰ সোমাব, ছাগলীবোৰ সোমাব। তো মাৰি লওঁ গেটখন। তো গাইছ মাৰি হৈ গ'ল। তো গাইছ আহি মই পাই গ'লোহি গাইছ। এতিয়া ৰাতি হৈ গ'ল। তো টাইমটো কেইটা বাজিলে দেই, ৰ'বক মই চাই দিছোঁ। তো মানে গাইছ টাইম বাজিলে 8:30। তো গাইছ মই এতিয়া বনাম মেগী। তো চাই লওক ভিডিঅ'টো কেনেকুৱা হয়। এতিয়া গাইছ চেল্ফি ষ্টাইল অলপ লগাই লওঁ দেই। এতিয়া গাইছ মেগী বনাবলৈ পিঁয়াজ কাটি লওঁ। পিঁয়াজ কাটি হৈ গ'ল। তো এতিয়া মই বহাম শাকৰ চৰুটো। তো এতিয়া মই বনাম বইল মেগী। তো আপোনালোকে চাই থাকক ভিডিঅ'টো এণ্ডিঙলৈকে। তো মানে গাইছ এতিয়া মই পাতি দিলোঁ চৌকাত। তো মানে গাইছ এতিয়া মই গেছটো জ্বলাই দিওঁ আৰু। তো মই গেছটো অন কৰি দিলোঁ, দেখিলেনে। তো এতিয়া মই পাতিম চৰুটো পাতি ডাইৰেক্ট গাইছ, যিহেতু মই তেল ব্যৱহাৰ নকৰোঁ, তো সেইকাৰণে গাইছ পানীকে দি দিওঁ। গাইছ পানী দি দিলোঁ। পানী ইমান নিদিওঁ, যিহেতু মই ভাত নাখাওঁ। তো মেগীকে খাই শুই থাকিম আৰু ন। এটা ফালি লওঁ গাইছ। মই বইল মেগী মই এনেকৈ বনাওঁ। আপোনালোকেনো কেনেকৈ বনাই কমেণ্ট এটা কৰি জনাই দিব। তো এতিয়া ফালি ল'লোঁ। তো এইটো দি দিওঁ এনেকৈ। ইয়াত দি দিলোঁ মছলাটো, পাছত দিম, উতলিলে দিম মছলাটো। তো চাই থাকক দেই ভিডিঅ'টো। এতিয়া চাই লওক মেগী উতলিবলৈ হৈ গ'ল। তো এতিয়া মানে মই দিম মছলা। তো মছলাটো ফালি দি লওঁ। তো গাইছ মছলা ফালি ল'লোঁ। আৰু গাইছ ইয়াত মই দি দিম এতিয়া মছলাখিনি দি দিম। গাইছ মই এতিয়া দি দিলোঁ মছলা। তো এতিয়া ধুনীয়াকৈ লৰাই দিওঁ। তো গাইছ ভোকত মানে যি টি চলি যাব। তো বনাই লওঁ দেই। গাইছ মই এতিয়া দিম নিমখ জলকীয়াখিনি। তো দি লওঁ। চৰি গাইছ, নিমখ জলকীয়া নহয়, পিঁয়াজ আৰু জলকীয়া। তো গাইছ দি লওঁ। আৰু দিম এতিয়া মই নিমখ।
গাইছ দি দিলোঁ নিমখ তো এতিয়া পানী নোহোৱালৈকে এনেকৈ লৰাই থাকিম তো গাইছ একেবাৰে খাওঁতে দেখা গাইছ মেগী হৈ গ'ল তো মোৰ ৰুমত মই খাই আছোঁ তো গাইছ খাই লওঁ দেই তাৰপিছত খাই মানে গাইছ ডাইৰেক্ট শুই যাম আৰু Few moments. মোৰো হৈ গ'ল তো মানে গাইছ আজি ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আপোনালোকে কমেণ্ট কৰি জনাই দিম